Welcome to my YouTube channel Partha Education and Blog. গতিকে ইমান দিন আপোনালোকক ভিডিও দিব পৰা নাই মই এটা কামত ব্যস্ত হৈছো কামটো হৈছে আপোনালোকৰ বাবে এখন নতুন শৰ্ট ফিল্ম উপহাৰ দিবলৈ প্ৰস্তুতি চলাইছো তাৰে মই কামত ব্যস্ত হৈছিলো এখন নতুন শৰ্ট ফিল্ম গতিকে সেইকাৰণে এইকেইদিন ভিডিও দিব পৰা নাই আৰু সেই শৰ্ট ফিল্মখন অতি সোনকালে আপোনালোকৰ মাজলৈ আহি আছে বা যি কি নহওক আজি আমি এটা নতুন টপিকৰ ওপৰত আলোচনা কৰিম সেই টপিকটোৰ নাম হৈছে পানী ৱাটাৰ আচৰিত হৈছে পানীৰ বিষয়ে আলোচনা কৰিবলৈ আহিছে যি শুনক পানী আমাৰ শৰীৰত কিমান ইম্পৰ্টেন্ট গতিকে পানীৰ যদি মাত্ৰাটো কমি যায় তেতিয়া আমাৰ শৰীৰত কেনেকুৱা ধৰণৰ প্ৰব্লেম হ'ব পাৰে সেই বিষয়ে আজি আমি আলোচনা কৰিম গতিকে আহক আমি ভিডিওটো আৰম্ভ কৰোঁ এটা মই আপোনালোকক আলোচনা কৰিম এতিয়া যে কোনবিলাক কাৰণত আমাৰ শৰীৰত পানী কমিলে আমাৰ শৰীৰটোৱে কেনেকুৱা ধৰণৰ প্ৰব্লেম হ'ব সেই বিষয়ে আলোচনা কৰিম প্ৰথমটো পইণ্ট হৈছে মুখৰ পৰা গোন্ধ ওলোৱা সো আমাৰ মানুহৰ এনেকুৱা লাগে যে দাঁত ব্ৰাছ যদি ৰেগুলাৰ নকৰো বা আমি কিবা খাদ্য খাওঁ তেতিয়া আমাৰ মুখখন বেয়া গোন্ধায় কিন্তু সেনেকুৱা নহয় তেনেকুৱা হয় কিন্তু আৰু এটা কাৰণ হৈছে যে যেতিয়া আমাৰ শৰীৰত পানী কম হয় যেতিয়া আমাৰ শৰীৰত পানী কম হয় তেতিয়া আমাৰ মুখৰ পৰা গোন্ধ ওলায় কিয় যে আমাৰ জিভাত থকা যি লেলাৰ্টি আছে সেই লেলাৰ্টিৰ পৰিমাণটো কমি যায় যাৰ কাৰণে ইয়াত বেক্টেৰিয়াখিনি বেছি বাঢ়ি যায় আৰু যাৰ কাৰণে আমাৰ মুখত গোন্ধ ওলায় সেইটো হৈছে পানী শৰীৰত কমি গলে মানুহৰ মুখৰ পৰা বেয়া গোন্ধ ওলায় প্ৰথমটো কাৰণ দুই নম্বৰ কাৰণ আছে পাচাব জ্বলা চোৱা আমাৰ পাচাবৰ কাম কি যে আমাৰ শৰীৰত ঘাম আৰু পাচাবৰ দ্বাৰা আমাৰ শৰীৰত যিবোৰ বেয়া বস্তু বেয়া টক্সিন আছে সেই টক্সিনবিলাক পানীয়ে বাহিৰ কৰি দিয়ে কিন্তু যেতিয়া আমাৰ শৰীৰত পানী কম হয় পানীৰ পৰিমাণ কম হয় তেতিয়া আমাৰ টক্সিনৰ পৰিমাণটো বাঢ়ি যায় যাৰ কাৰণে পাচাবটো এচিডিক হৈ যায় আৰু যাৰ ফলত আমাৰ পাচাবটো হালধীয়া ওলায় আৰু আমাৰ পাচাবটো জ্বলে গতিকে পানী কম হোৱাৰ কাৰণটো এটা সেইটো আৰু দ্বিতীয় কাৰণ হৈছে গা বিষ কৰা চোৱা যেতিয়া আমি আমাৰ যিবিলাক মানুহৰ শৰীৰত পানী কম আছে তেওঁলোক গোটেই যেতিয়া আমি 7 ঘণ্টা যেতিয়া একেটা টেবুলত বহি বা একেঠিয়ে বহি যেতিয়া আমি কাম কৰি থাকোঁ তেতিয়া আমাৰ গা বিষটো হয় আৰু বা আঁঠু বিষ বা হাতৰ বিষ এই গা বিষবিলাক হয় তেতিয়া সেই বিষবিলাক কিয় হয় যে সেইবিলাক পানীটো কমাৰ কাৰণে হয় ঠিক আছে বেলেগ বেমাৰ হ'ব পাৰে কিন্তু পানী কমাটো এটা মুখ্য কাৰণ বুলি আমি ক'ব পাৰোঁ তাৰপৰা হৈছে বাৰে বাৰে ভোক লগা চোৱা বাৰে বাৰে ভোক লগা চোৱা আমি যেতিয়া খানাটো খাওঁ খানা খোৱাৰ পিছতে আমাৰ ভোক লগা অনুভৱ হয় কিন্তু আচলতে ভোক নহয় সেইটো আচলতে পিয়াহ যেতিয়া আমাৰ শৰীৰত পানীৰ পৰিমাণ কমি যায় তেতিয়াহ'লে আমাৰ ভোক লাগে ভোক লগাটো আমাৰ পিয়াহৰ নিচিনা পিয়াহ লগাটো আমাৰ ভোক লগা নিচিনাই অনুভৱ হয় গতিকে এইটো কথাই ক'ব বিচাৰিছোঁ যে যেতিয়া আমি বাৰে বাৰে ভোক লাগিব খানা খোৱাৰ পিছত তেতিয়া আমাৰ প্ৰব্লেমটো হৈছে যে আমাৰ শৰীৰত পানীটো কম হয় ঠিক আছে আৰু এটা হৈছে ভাগৰুৱা অনুভৱ হয় যেতিয়া আমাৰ ব্ৰেইন লিভাৰ কিডনি বা দৰে বাকী আমাৰ শৰীৰৰ বিভিন্ন অংগত যেতিয়া পানীৰ পৰিমাণটো কমি যায় তেতিয়াহ'লে আমাৰ ভাগৰুৱা অনুভৱ হয় এলেহুৱা অনুভৱ হয় কিবা এটা কাম কৰিলেও মূৰ বিষাব নিজকে মানে খেংখেঙীয়া নিচিনা লাগিব কাৰণ কেলে তাৰ কাৰণ হৈছে পানীৰ পৰিমাণ কমি যোৱা গতিকে এইটো এটা অতি গুৰুত্বপূৰ্ণ কাৰণ যে যেতিয়া আমাৰ শৰীৰত পানীৰ পৰিমাণ কমি যায় তেতিয়া আমাৰ নিজকে ভাগৰুৱা অনুভৱ হয় আৰু এলেহুৱা অনুভৱ হয় তাৰপিছত হেতা পৰা মুখ চোৱা আমাৰ মুখখনত যেতিয়া আমি ধুনীয়াকৈ ক্ৰীম চিম খানো বা ফেচ ৱাছ কৰোঁ তেতিয়া আমাৰ মুখখন উজ্জ্বল হয় কিন্তু শুনা যেতিয়া আমাৰ শৰীৰত পানীৰ পৰিমাণ কমি যায় তেতিয়া আমাৰ মুখখন হেতা পৰি যায় গতিকে তেতিয়া আমাৰ কোনো ক্ৰীম চিম লগালেও কাম নাই যেতিয়া হেতা পৰি যায় মুখ বুলি কওঁ উজ্জ্বল যিটো মুখৰ যিটো উজ্জ্বলতা সেই উজ্জ্বলতা নাইকিয়া হৈ যায় কিয় নাইকিয়া হৈ যায় যে যেতিয়া আমাৰ শৰীৰত পানীৰ পৰিমাণ কমি যায় যদি পানীৰ পৰিমাণ যিটো পৰ্যাপ্ত আমাৰ পানীটো আমাৰ শৰীৰত লাগে তেতিয়া সেই পানীৰ পৰিমাণটো যদি থাকে তেতিয়া আমাৰ কি হয় যে আমি মুখত একো নঘহিলেও তেতিয়া আমাৰ মুখখন উজ্জ্বলতা বৰকৰাই থাকে কিন্তু যদি আমাৰ পানীৰ পৰিমাণ কমি যায় তেতিয়াহ'লে আমাৰ মুখত আমি যিয়ে নলগাওঁ কিয় যে আমাৰ মুখখন হেতা পৰা নিচিনা দেখে অৰ্থাৎ মুখখন যেতিয়া হেতা পৰিব তেতিয়া আমি গম পাম যে আমাৰ পানীৰ যিটো পৰিমাণ শৰীৰত সেইটো কম হৈ যায় তাৰ পিয়াহ লগা চোৱা এনে কিছুমান মানুহ আছে যিখিনিয়ে যিসকলে একেবাৰে পিয়াহ নালাগিলে পানী নাখায় কিন্তু সেইটো কৰাটো উচিত নহয় আমি পানীটো খাই থাকিব লাগে কাৰণ কেলে যেতিয়া আমাৰ শৰীৰত পানীৰ স্তৰটো একেবাৰে কমি যায় তেতিয়াহে আমাৰ পিয়াহটো আমাৰ অনুভৱ হয় আমি সেইকাৰণে পিয়াহৰ অকণমান অনুভৱ হ'লে আমি পানীটো খাই দিব লাগে কাৰণ যদি আমি পিয়াহত থাকোঁ তেতিয়াহ'লে আমাৰ বডিটোৱে কাম নকৰা হৈ যায় সেইকাৰণে আমি পিয়াহত কেতিয়াও থাকিব নালাগে তাৰপৰা হৈছে মচল লছ এইটো পইণ্ট হৈছে যে আমি যিসকলে জিম কৰে তেওঁলোকে জিম কৰাসকলে নিশ্চয় জানিব যে যিসকলে কৰে তেওঁলোকে জিম এক্সাৰচাইজ কৰাৰ আগত আৰু এক্সাৰচাইজ কৰাৰ পিছত তেওঁলোকে পানীৰ যিটো পৰিমাণ সেই পানীৰ পৰিমাণটো শৰীৰত ৰাখিব লাগে কাৰণ তেওঁলোকে যেতিয়া জিম কৰিব জিম কৰাৰ আগতে পানী খাই ল'ব লাগিব আৰু জিম কৰাৰ পিছতো তেওঁলোকে পানী খাই ল'ব লাগে কাৰণ কেলে যদি আমাৰ পানীৰ পৰিমাণটো যদি কমি যায় শৰীৰত তেতিয়া আমাৰ যিটো আমাৰ বডি বনাম ন সেই বডিটো মানে মচল লছ হৈ যায় বডিটো নুঠে হয় নহয় যিটো শ্বেপত আমি বিচাৰোঁ সেই শ্বেপটো আমাৰ নাহে গতিকে সেইকাৰণে যিটো শৰীৰৰ পানী বিচাৰে গতিকে সেই পানীটো আমাক দিয়াটো
উচিত শৰীৰে যেটো পানী বিচাৰে আৰু এটা কথা ইয়াত আহিব পাৰিব আৰু এটা কথা ইম্পৰ্টেন্ট কথা আহিব পাৰিব যে আমি এটা গম পালো যে আমাৰ পানীয়ে মূল কাৰণ পানী যদি দেখাত অসাধাৰণ লাগিলেও সেই পানীখিনি খোৱাটো দৰকাৰ আমাৰ পানী যেটো শৰীৰত যেটো পৰিমাণৰ পানী আমাক দৰকাৰ সেই পানীটো লাগে আমাৰ কাৰণকেইটা আমি কি কৰো মুখৰ পৰা বেয়া গুণ ওলাব পাছাব জ্বলিব গা বিষ হ'ব বহুত দেৰি একেটা জেগাত বহি থাকিলে বাৰে বাৰে ভোক লাগিব ভাগৰুৱা অনুভৱ হ'ব নিজকে তাপা হেতা পৰা মুখ নিজৰ উজ্জ্বলতা নাইকিয়া হ'ব পিহা লাগিব আৰু যিসকলে বডি বনায় ন জিম কৰে তেজ এক্সাৰসাইজ কৰে তেওঁলোকৰ মছল লাগিব গতিকে সেই কাৰণে আমাৰ পানীটো দৰকাৰ অৰ্থাৎ আমি যদি দিনটো যদি আমাৰ যেটো শৰীৰে যেটো পানী আমাক বিচাৰে সেই পানীটো আমাক দি থাকিবলৈ কৰে যদি দি থাকে তেতিয়া আমি বিভিন্ন ধৰণৰ ৰোগৰ পৰা আমি হাত সাৰিব পাৰিম এইকেইটাই কাৰণ আছিল যে আমাৰ শৰীৰত পানীৰ পৰিমাণ কমি গলে আমাৰ কেনেকুৱা ধৰণৰ মানে প্ৰবলেম হ'ব গতিকে ভিডিওটো চাই আপোনালোকে আশা কৰো ভাল পালে এতিয়াৰ পৰা আপুনি জানিব পাৰিলে যে পানী কমিলে আমাৰ শৰীৰত পানী কমিলে কেনেকুৱা ধৰণৰ প্ৰবলেম হ'ব পাৰে এই ভিডিওটো চাই আমাৰ কেনেকুৱা পালে যদি ভাল পালে লাইক এটা কৰি দিব মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব গতিকে এই ভিডিওটো ইমানতে আৰু এটা কথা কৈ থওঁ আমি ইমানগিৰি মানে ভিডিও দিবৰ পৰা নাই কাৰণ কেলে মই পুনৰবাৰ কৈছো এখন শৰ্ট ফিল্মৰ প্ৰস্তুতি আমি কৰি আছো গতিকে সেই শৰ্ট ফিল্মখনৰ কামত আমি লাগি আছো সেই কাৰণে আমি ভিডিও মানে দিব পৰা নাই গতিকে এখন শৰ্ট ফিল্ম আকৌ পুনৰবাৰ আপোনালোকক উপহাৰ দিম গতিকে আহক এইখিনিতে আমি ভিডিওটো সমাপ্ত কৰিছো ধন্যবাদ